তো হেল্ল' গাইছ, আজি মানে একদম গৰু বিহু পুৰা আজি একদম পুৰা কাম চলি আছে। মোৰ ভিডিঅ'টো বনাব আপোনালোকক দেখাম বুলি পুৰা ৰেডি হৈ লৈছোঁ। একদম গাইছ বলক। গাইছ মানে আমাৰ মামাই চাহ বনাই আছে, পুৰা হালধি খুন্দি আছে এইকেইডাল। তো গাইছ এই আমাৰ দাদু, এই আমাৰ গৰু গাইছ দেখিছে, মাক এজনী পোৱালি এটা মতা পোৱালি। আমাৰ এইবিলাক কাম চব হৈ গৈছে আৰু মানে পোৱালি নিলেই আমাৰ দদৈ। এইফালে আমাৰ খালত পানী কিমান আছে নাজানো আৰু খালত এই গাইছ খালত পানীয়ে নাই। সেয়া দুটো আমাৰ গা চা ধুই মেলি পুৰা পোৱালি আনিলেই। গাইছ মানে আমি গৰু গা ধুৱাব লৈছোঁ একদম পুৰা। Kita kena hak. Guys, ini soalnya lo बहुत बेकार है मुझे बात। अब तो अपना फोन कर लेंगे। इसमें इमान देखो तो ना हो हमारा कैमरामैन वही से। ये हमारा कैमरामैन से देही हो sama. Đấy, cameraman đâu mấy sẽ. Guys, kami eksak. Guys. তো হেল্ল' গাইছ মানে আমাক কণী যুঁজ যাব হৈছে। এয়া কণী যুঁজ হৈ আছে পুৰা। ই গাইছ আমাৰ একদম মামাই হাই গ'লচোন। এই ভীম মানে নীৰৱে ইমানকৈ জিকিছে যে প্ৰতিবাৰে জিকি আছে। এইবাৰ একদম আমাৰ জোনাকৰ লগত কি আছে গেমটো ধৰিব পৰা নাই। গাইছ কোন জিকিলে? এই জোনা খাইলে, বহুত লোকচান আছে গাইছ। কিন্তু নীৰৱো কি আছে এবাৰ আমাৰ মামীৰ লগত ডাঙৰ মামী। এই ডাঙৰ মামী হাৰিলেচোন। এবাৰ উল্টাকৈ মই হ'ব একেটা কণীকে মানুহটো বদলি কৰা হৈছে। এই গাইছ এবাৰ এবাৰ উল্টাকৈ মই হৈছে দেখিছে। এবাৰ আকৌ জোনা এবাৰ একদম ঢোল টানিব আহিছোঁ। এয়া আমাৰ লগত ধেৰ লগৰ আহিছে। মোৰ লগত আহিছে জগদীশ বৰুৱা।